নৰেন্দ্ৰ মোদীয়ে ভোট নহয় হৃদয় চুৰি কৰে। বিৰোধী দলসমূহে উত্থাপন কৰা ভোট চুৰিৰ অভিযোগত মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰত্যুত্তৰ দি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোট চুৰি নকৰে, হৃদয় চুৰি কৰে আৰু তেওঁৰ নেতৃত্বই ভাৰতে আন্তঃৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰিছে। আজি আমেৰিকাৰ দৰে দেশেও ভাৰতক চেলুট দিয়ে। দিল্লী সচিবালয়ত আয়োজন কৰা বিশ্বকৰ্মা পূজা কাৰ্যসূচীত মুখ্যমন্ত্ৰী গুপ্তাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশত নতুন শক্তি আৰু আত্মবিশ্বাসৰ সঞ্চাৰ কৰিছে। বিৰোধী নেতাই মোদীজীক গালিগালাজ কৰে কাৰণ তেওঁলোকে এই কথাটো মানি ল'ব নোৱাৰে যে ভাৰত আজি আগবাঢ়িছে, দুখীয়াই সুবিধা পাইছে আৰু বিশ্বত ভাৰতৰ প্ৰতিপত্তি বাঢ়িছে। বিৰোধীয়ে লেতেৰা ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ক্ষমতাৰ বাহিৰত থকা দলসমূহে এতিয়া ভোট চুৰিৰ দৰে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে, কিন্তু মোদীজীৰ ভোট চুৰি কৰাৰ প্ৰয়োজন নাই। তেওঁ সমগ্ৰ দেশৰ হৃদয় জয় কৰিছে। তেওঁ বিৰোধীৰ দৰে ক্ষমতাৰ ভোকাতুৰ নহয়। প্ৰধানমন্ত্ৰী মোদীক ভগৱান কৃষ্ণৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰী গুপ্তাই তেওঁক হৃদয় চোৰ বুলি অভিহিত কৰে। ভগৱান কৃষ্ণ যেনেকৈ এজন মাখন চোৰ আছিল, তেনেকৈয়ে মোদীজী আমাৰ হৃদয় চোৰ, যিয়ে জনসাধাৰণৰ আস্থা আৰু মৰম লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰেখা গুপ্তাই গান্ধী পৰিয়ালকো লক্ষ্য কৰি আত্মীয়তাবাদৰ অভিযোগ উত্থাপন কৰে। দেশৰ সেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা মোদীজী এজন সাধুৰ দৰে বুলিও কয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। ৰাহুল গান্ধীৰ ওপৰতো পৰোক্ষ মন্তব্য কৰি তেওঁ কয়, তেওঁ নিজৰ ভায়েকক মাটি দিছিল, ভগ্নীক ৰাজনীতিত পদবী দিছিল, মাকক প্ৰধানমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী কৰি তুলিছিল আৰু নিজেই এনে সিদ্ধান্ত গ্ৰহণ কৰি আছে যিবোৰ জনসাধাৰণে বুজিব পৰা নাই। উল্লেখযোগ্য যে শেহতীয়া সময়ত বিশেষকৈ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছকে ধৰি বহু বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে ভোট চুৰি আৰু নিৰ্বাচন আয়োগৰ সৈতে গোপন বুজাবুজিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।